পোন প্ৰথমবাৰৰ বাবে বঙাইগাঁও জিলাত কেলেণ্ডাৰ শ্বুটৰ আয়োজন হয় পোন প্ৰথমবাৰৰ বাবে বঙাইগাঁও জিলাত আয়োজন কৰা হয় কেলেণ্ডাৰ শ্বুটৰ উক্ত কেলেণ্ডাৰ শ্বুটত অসমৰ বিভিন্ন জিলাৰ মডেলসমূহে অংশগ্ৰহণ কৰে এই কেলেণ্ডাৰ শ্বুট আয়োজন কৰে প্ৰবীণ শৰ্মা আৰু ইঞ্জামুল হকে উক্ত শ্বুটত ডিজাইনাৰ হিচাপে অংশগ্ৰহণ কৰে জিয়ান ৰয় ভৱজ্যোতি কুমাৰ আৰু স্বপ্নাই আৰু মেকআপ শিল্পী হিচাপে অংশগ্ৰহণ কৰে মামনি শৰ্মা পূজা দে আৰু বিউটি দে মডেলিং ক্ষেত্ৰখনলৈ অসমৰ বিভিন্ন জিলাত যিসকল প্ৰতিভা আছে তেওঁলোকক বিচাৰি উলিয়াই মডেলিং ক্ষেত্ৰখনলৈ উৎসাহিত কৰা ইয়াৰ মূল লক্ষ্য বুলি কয় আয়োজক ইঞ্জামুলে বহুত ভাল লাগি আছে নিউ এক্সপিৰিয়েঞ্চ হৈছে আৰু অৰ্গেনাইজাৰক ধন্যবাদ জনাই আছোঁ আৰু কেনেকা হেৰি কৰি আছে আশা কৰি আছে আৰু আগবাঢ়িবলৈ আশা কৰি আছোঁ যেতিয়া কবিতা আৰু মই আমি আলোচনা কৰিছিলোঁ আমি ভাবিছিলোঁ বঙাইগাঁৱত এটা এনেকুৱা ধৰণৰ এটা বহুত কম দেখা যায় যিহেতু গুৱাহাটীততো হৈ থাকে কিন্তু বঙাইগাঁৱৰ ল'ৰা ছোৱালী যিখিনি আছে সেইখিনি অকণমান এইবোৰ ক্ষেত্ৰত অলপ স্ক'পটো কম দেখা যেন পাওঁ আমি তো কবিতাই যেতিয়া মোক ক'লে যে আমি এটা কেলেণ্ডাৰ শ্বুট এটা অৰ্গেনাইজ কৰোঁ এইটো আমাৰ ফাৰ্ষ্ট ছিজন হয় আৰু ইয়াৰ আগতো আমি এটা অনলাইন বিউটি পেজেণ্ট এটা পাতি উঠিছোঁ দেন আমি তাৰ পৰাই ভাল ৰেছপন্স পালোঁ সেইকাৰণে আমি উৎসাহ পালোঁ যে আপোনালোকৰ সঁহাৰি পালোঁ গতিকে আমি আকৌ নেক্সট ষ্টেপ এটা ল'বলৈ সুবিধা পালোঁ বঙাইগাঁৱৰ পৰা মৃণাল চৰকাৰৰ ৰিপৰ্ট ৰেড ৰিভাৰ টাইমছ